হেল্ল' এভৰিৱান, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজিৰ ভিডিঅ'টো মই ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, যিহেতু মই বৰ্তমান শিৱসাগৰৰ ঘৰত আছোঁহি। আৰু পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোক সকলোৰে বাবে গোটেই বছৰটো হৈ পৰক সুখৰ আৰু মংগলময়, তাকে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টোত কিমানখিনি দেখুৱাব পাৰোঁ নাজানো আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি বিহুৰ দিনাখন ৰাতিপুৱাই এনেদৰে জলপান লৈ লৈছোঁ খাবলৈ বুলি। এইফালে আমাৰ পোৱালি দুটাই পূৰা খাই আছে আৰু জলপান। দুপৰীয়াৰ ভাত সাজ খাবলৈ বুলি ৰেডি কৰি লৈছোঁ আৰু এনেদৰে চিকেন বনাই। এইফালে বিহু বুলি আহোমৰ নিয়ম মতে সাজ আৰু গাহৰিটো মেইন আৰু। এইফালে আমাৰ পেহী লোৱা দেই লোৱা একেলগে লওঁ আৰু এইফালে পাপাই খাই আছে আৰু পুৰা। বঢ়িয়া বনাইছে, বঢ়িয়া কথা। কোনে বনালে সাজটো? কোনে বনালে সাজটো? মানে আমাৰ এই সৰু বোৱাৰীজনীয়ে বনাইছিলে। আৰু গাহৰি মাংস? গাহৰি মাংস এক প্ৰকাৰে ময়ে বনালোঁ, সহযোগী আছে, দুই বোৱাৰীয়ে আছে মোৰ। কিন্তু হ'লেও হেৰিটো বেছিটো মোৰে। ভাল বনাইছে, বুজিছা ভাই? ভাল বনাইছে, মোৰে। হাঁহি দেখা। এইটো ভাগিলে, ইয়াৰে ভাগিলে। আৰু অকণমান জুচে মা নহৈছে, লাহেকে লাহেকে হৈ গ'ল। তুমি হাৰিলা, তুমি হাৰিলা। এইপিনে মাৰা। এতিয়া এইটো ধৰা, নিয় ধৰা, নিয় ধৰা। এইটো নকৰিলা, নিয় ধৰা, নিয় এইপিনে কৰা, এনেকে কৰা। তুমি এইপিনে মাৰা, এইপিনে ধৰি মাৰা। এনেকে নহয়, এনেকে ধৰি লোৱা, এনেকে ধৰি লোৱা। এতিয়া ইয়াত মাৰা, লাহেকে লাহেকে। ৰবা মই ধৰি লৈছো নিয়ৰ আপুনি। তাৰ ভৰি খজুৱাইছে। নিয়ৰ হাৰিলে, নিয়ৰ হাৰিলে, নিয়ৰ হাৰিলে। ইয়াৰ ভৰি খজুৱাইছে। এইবোৰ নহব, এইবোৰ অন্যায় কৰিলে নহব। এইফালে ককাইক ভাইকে পাঞ্জা খেলিছে। কি আকৌ এইবোৰ এবাৰে ধৰে দে। তোৰ জিম মাৰি আমাৰ কিমান বেকা কৰি ললে প্ৰথমতে কি হব? কি কৰি আছে দুইটাতে কৰিছে। এইবোৰ কি খেলাব? এইবোৰ কি খেলা? তথাপিতো পেলাবগে পোৱা নাই, তথাপিতো পৰিলেগে। শুনিলো কি আনিবি চাও নি আকৌ মানুহ। এইফালে মায়ে বিহু নাচিবলৈ ৰেডি হলেই। অকমান নাচি দেখক। বেলেগ নাচিছে আৰু। এইযোৰা আমাৰ ঘৰত গাবলৈ অহা প্ৰথম বিহুযোৰা দেই। এনেকে সৰু ল'ৰা ছোৱালীবিলাকে গাইছে আৰু আপোনালোকক অলপমান দেখুৱাই দিছোঁ। এইফালে আজি আমাৰ ঘৰলৈ আলহী আহিছে, বন্ধু বান্ধৱী। এইফালে বন্ধু, বহুত দিনৰ মূৰত লগ পাইছে।
এবছৰ মানে হ'ল আৰু ন ঘৰত হ'লে লগ পোৱা নহয় এইফালে আজি আমাৰ ঘৰৰ আলহী বন্ধু-বান্ধৱী বহুত দিনৰ মূৰত লগ পালোঁ এবছৰমান হ'ল চাগে তাকেই বহুত দিনৰ মূৰত লগ পালোঁ আৰু তেওঁকো মৰম দিব আপোনালোকে হয় নাই এখোজ দুখোজকৈ এতিয়া আগবাঢ়িছে আৰু আপোনালোকে মৰম দিলেহে আগবাঢ়ি যাব আপোনালোকে মৰম দিব তাকে ইমান দিনৰ মূৰত লগ পাইছোঁ বুলি ভাল লাগিছে মানে সময়বোৰ পটাপট গুচি গৈছে আমি বঙাইগাঁৱৰ পৰা অহাও মানে হেৰি যে আগতে অহা নাছিলোঁ এতিয়া আহিছোঁ সেইটো কাৰণে আমি অহা মানে আজি এবছৰ অন্তত আহিছোঁ আৰু সেইটো কাৰণে দেৰি হৈ গ'ল এয়া পুৰা কামত লাগি আছে আমাৰ বন্ধুজনী হৈ গ'ল এয়া খানা এয়া খানা খোৱা টাইম হাতৰ স্পেচিয়েল থালি খাই কেনেকুৱা লাগিছে ভাল হৈছে নে ধুনীয়া আছে উখোৱা চাউলৰ ভাত এইটো মাছ এইফালে ধুনীয়াকে চিকেন ধুনীয়া কালাৰ আছে ভাল লাগিছে এইফালে খাই কেনেকুৱা লাগিছে ঠিক আছে হ'ব মই কৃষ্ণই বুলিছো নেকি মই নাহিছো আৰু আলহী থাকিলে আৰু আমাৰ ঘৰত আজি ৰাতি ভাত খোৱাৰ পিছত পুৰা বাৰ্তালাপ চলি আছে আৰু আমাৰ মাজত জমনি পুৰা বহিবলৈ যদি ভাল লাগে নিদিয়া হ'লেও হয় থেংক ইউ বাই বাই যায়গে আলহী যায়গে আপোনালোক যাব যাব লাগিব